আছিলো আছো কাষ সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম। গুড মৰ্নিং গাইজ, ৱেলকাম টু এনাদাৰ ব্লগ। বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই ভাল আছোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, এতিয়া মই নাৰিকলিত আছোঁ আৰু নাৰিকলিত এতিয়া অলপ হাতীটোক গা পা ধুৱাই এতিয়া অলপ ওলাইছোঁ ফুৰিবলৈ, কিন্তু বৰষুণ দি আছে, কি কৰোঁ। তো আৰু এটা হাতী আছে আমাৰ লগত, যোনটো হাতী আমাৰ কাজিৰঙাত নাযায়, তো এইফালেই থাকে, কাজিৰঙাত নাযায় সি। তাৰ নাম হৈছে লক্ষী। তো বহুত লক্ষী চাইছে, ইয়াক কিন্তু চোৱা নাই। আজি আপোনালোকক নতুনকৈ চিনাকি কৰি দিছোঁ এইটো লক্ষীক। এইটো গাইজ আগচাইডে যোনটো গৈ আছে এইটো হৈছে লক্ষী। ই কাজিৰঙাত নাযায় বাৰু, ই আমাৰ তাতে থাকে। ইয়াতে আমাৰ তাত নহয় মানে মংগলদৈতে থাকে। ই কাজিৰঙাত নিনিয়ে ইয়াক। তো ইয়াক মই প্ৰথমবাৰ দেখা পাইছোঁ, সেইটো কাৰণে আপোনালোককো দেখাই দিছোঁ। গাইজ য'ত আহিছোঁ নাৰিকলি মংগলদৈ, তাত মানে এটা মন্দিৰ আছে, নাৰিকলি মন্দিৰ। বহুত ডাঙৰ এটা মন্দিৰ আছে। তো ব'লক আজি আপোনালোকক সেই মন্দিৰটো দেখাই আছোঁ অলপ। বহুত কেইদিন ভিডিঅ' চিডিঅ' দিয়া নাই, সেইটো কাৰণে গাইজ চৰি। তো আজি এটা ব্লগ দি আছোঁ, আপোনালোকে চাই পেলাই ভাল পাব নিশ্চয়। তো ব'লক, আগত মন্দিৰ আছে, মই মন্দিৰটো দেখাই আছোঁ। গাইজ এইটো হৈছে মনসা মন্দিৰ। এইটো কাৰ্য চলি আছে, এইটো কাম কৰি আছে মানে। এইটো মনসা মন্দিৰ আৰু এই আগফালে আছে নাৰিকলি মন্দিৰ। এইটো নাৰিকলি মন্দিৰ, ইয়াত চাইনবোৰ্ড এটা আছে। আৰু এইটো নাৰিকলি শ্ৰী মা মনসা মন্দিৰ নিৰ্মাণ কাৰ্য চলি আছে। এইটো মনসা মন্দিৰ, এইটো নাৰিকলি মন্দিৰ। সেই আগফালে আছে নাৰিকলি মন্দিৰৰ গেটটো। তো চাব আপোনালোকে ধুনীয়াকৈ। গাইজ এইটো হৈছে নাৰিকলি মন্দিৰ, আপোনালোকে চাব পাৰে। আৰু এই মন্দিৰৰ সন্মুখত এইবিলাক কলৰ দোকান, মন্দিৰৰ সামগ্ৰী চব পাব ইয়াত, যি লাগে। এইটো হৈছে মন্দিৰটো, চাওক কিমান ডাঙৰ। আগফালৰ পৰা দেখাই আছোঁ বাৰু, আপোনালোকে এতিয়া চাওক। আৰু আহোঁতে হাতীটোক কল খুৱাই আছে মানুহে, চাওক কিমান ধুনীয়াকৈ। আৰু এইফালেও বাইদেৱে কল লৈ আছে, খুৱাব। এইটো চাওক গাইজ, মন্দিৰ চাওক, হাতীটো লৈ আহিলে চবেই কল খুৱায়। আমাৰ দাদাও কল খুৱাই আছে। আৰু এয়া গাইজ নাৰিকলি মন্দিৰ, আহি পালোঁ। সব কল খুৱাব, সব। গাইজ হৈছে আমাৰ নাৰিকলি মন্দিৰ, য'ত আমি আছোঁ এতিয়া বৰ্তমান। চাব পাৰিছে। হাই গাইজ, মানে ইয়াত বানপানী হ'ব, পানীটো বাঢ়ি আছে আৰু কিমান বৰষুণ দি আছে আপোনালোকে গমেই পায়। এইফালে মানে পুৰাই পানী হৈ আছে, পথাৰটো ডুবি গৈছে পানীৰ তলত। বানপানী হোৱা নাই বাৰু, হ'ব। বানপানী নিচিনা আপোনালোকে চাই আছে, চব বানপানী। যদি বানপানী আহি যায়, আমি হাতীটো ক'ত ৰাখিম কওক গাইজ? আপোনালোকৰ ফালে যদি ওখ ঠাই আছে তেনেহ'লে আমাক খবৰ দিব, হাতীটো তালৈ লৈ যাম। বেছি দূৰত নহয়, আকৌ 4-5 কিলোমিটাৰ হ'লে ক'ব, তেনেহ'লে লৈ যাব পাৰোঁ যেন আমি। এনেকুৱা সুবিধা থাকিলে ক'ব। কলগছ আৰু ওখ ঠাই, ডাঙৰ ডাঙৰ গছ লাগিব, সৰু গছ থাকিলে ভাঙি দিব। এই দোস্ত, আমি হাতীটোক দানা খুৱাই দিলোঁ, কিন্তু আপোনালোকক দেখাব পৰা নাই, গম পালে না? এইটো চাওক, কলপাত পৰি আছে আৰু ফটো কৰি আছে, চাইছে নহয়? চাওক, আমি বানপানীৰ মাজেদি গৈ আছোঁ হাতীটো খুলিবলৈ। হাতীটো বান্ধি থৈ আছিলোঁ ৰাতি। বলক চাওক, হাতীটোৰ ওচৰতো পানী পাই গ'ল নেকি? পানী হৈ আছে আৰু নদীটোৰ ওচৰত ইমান বানপানী আহি আছে। ইমান স্পীডত পানী বৈ গৈছে, চাওক। বানপানী হ'ব মানে অলৰেডি হৈয়ে গৈছে। আৰু কি হ'ব, চব পথাৰ ডুবি গৈছে পানীত। মানুহৰ খেতি চেতি চব ডুবি গৈছে। আমাৰ হাতীটো অলপ ওখ ঠাইতে বান্ধিছোঁ, তাত চাগে পানী পোৱা নাই। অলপ হাতীৰ ওচৰত যাওঁ আৰু চাওক পানী উঠে নাই। হাতীৰ ওচৰত আহিলেও কিন্তু হাতীৰ ওচৰত পানী উঠা নাই। এইটো বৰষুণৰ পানী আজি চাওক, হাতীটো বৰষুণ দিছিলে, এইটো বৰষুণৰ পানী। আৰু য'ত বান্ধিছোঁ তাত পানী নাই, কিন্তু ইয়াৰ বাহিৰে এইফালেও পানী আছে, এইফালেও পানী আছে। আৰু এইফালেতো এটা ডাঙৰ নদী আছে। ৰাতিটো ভালকৈ টোপনিয়ে মাৰিব পৰা নাই, বানপানী আহি যায় বুলি গাইছে। তো যিয়ে নহওক,
ইয়াত আৰু বান্ধিব নোৱাৰিম মানে ভয় লাগে না বানপানী কেতিয়া কি হৈ যায় ইফালে পানী উঠি আছে যিহেতু ইয়াত উঠা নাই উঠি যাব পাৰে সেইটো কাৰণে আজি ইয়াৰ পৰা খুলি পেলাই বেলেগ জেগাত বান্ধিম বেলেগ ঠাইলৈ য'ত পানী চানী নাথাকে আৰু এতিয়া হাতীটো খুলিব গ'লে মোৰ অৱস্থা কি হ'ব আপোনালোকে কওকচোন ইমান বোকা গা পা ধুৱাই মেলি এতিয়া হাতীটোক লৈ আহিছোঁ কিবা এটা খুৱাব লাগিব না তাক সেইটো ৰাতিটো খাইছে ৰাতিপুৱা খোৱা নাই ভোকত থাকি যাব নহ'লে সেইটো কাৰণে চাহ গছ এটা ভাঙি থৈছোঁ এইটো এটা টানা কৰাম আৰু গাইছ কি ক'ব ইমান বৰষুণ দি আছে এইকেইদিন ইমানে দি আছে ঘৰৰ পৰা ওলাবই নোৱাৰিছোঁ এই বৰষুণত তিতি তিতি কেতিয়াবা হাতীটোক কলগছ দিছোঁ বান্ধিছোঁ আৰু গোটেই বোকা বোকা হৈ যায় গা একদম লেতেৰা হৈ যায় এতিয়া চাওক এইফালেও পানী আহি গ'ল অলৰেডি এইটো বাৰীটো পানী আহি গ'ল ইমান বানপানী আহি গ'লে হাতীটোক কি খুৱাম ক'ত লৈ যাম কি কৰিম ভাবি আছোঁ গাইছ বানপানী সেইফালে পথাৰটো চব পথাৰে ডুবি আছে বানপানীৰ তলত ইয়াতে অলপ শুকান ডাঙা আছে চাউ গছটো পাইছোঁ এইটো এতিয়া সেই আগফালে লৈ পেলাই অলপ মুকলিত দিম এই জংঘলৰ মাজতো বাৰে বাৰে আহিব নোৱাৰোঁ না সেইটো কাৰণে চাওক গাইছ এই জংঘলৰ মাজেদি লৈ গৈ আছোঁ গাইছ ইমান বাঁহৰ হেৰি আছে একদম মুখ চুখ ফালি যায় মানে কাপোৰ কানি চব ফালি ছিঙি যায় আছে না এই বাঁহৰ জোঙা জোঙা থাকে কিছুমান সেইকেইটা সোমাই যায় কেতিয়াবা কেতিয়াবা একদম বঢ়িয়াকৈ লৈ আহিছোঁ চাওক হাতীয়ে চাউ গছ খায়ো বহুত ভাল পায় কি চাউন ওলাইছে হাতীটো তো গাছ আজি মই অলপ এক্সাইটেড হৈ আছোঁ কিহৰ কাৰণে জানেনে মানে আজি আমাৰ মমৰ লগ পাইছোঁ কোনটো মম এতিয়া দেখাই দি আছোঁ জয়তৰা এয়া চাওক গাছ এয়া হৈছে আমাৰ জয়তৰা আৰু এয়া আমাৰ ৰূপকলি ই আমাৰ মম যোনটো হাতী আপোনালোকে চাইছিলে ডিমিৰ ব্লগত জয়তৰা আৰু লক্ষীমালা এই দুজনৰ লগত আছিলে তেওঁৰ লগত আছিলে আৰু লক্ষীমালাৰ লগত আছে তো লক্ষীমালাক দেখাইছোঁ আপোনালোকক নিশ্চয় এইটো হৈছে আমাৰ মম আজি ৰাতিটো আমাৰ হাতীৰ লগতে থাকিব তো মমৰ লগত আছে সুনীলৰ পিছফালে আছে বাবুদা আৰু এই আমাৰ মম এইটো চাওক মমে কিমান ধুনীয়াকৈ গুড মৰ্ণিং দিছে আমাৰ ইও দিব মৰ্ণিং বা বেলেগ মজা লাগিছে এইটো গাইছ চাওক কিমান ধুনীয়াকৈ দুটা হাতী এক লগত আহি আছে